প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, প্ৰভু যীশুৰ নামত সকলোকে নমস্কাৰ। প্ৰিয়সকল, আপোনালোক প্ৰভুত ঠিকেই আছানে? আপুনি বাগৰি গৈছা নেকি? প্ৰিয়, এনেকৈ বাগৰি যোৱাটো প্ৰত্যেকৰ জীৱনত হয়। আমি বাইবেলত চাবলৈ গ'লে প্ৰত্যেকজন ঈশ্বৰৰ লোকবিলাকে বাগৰি গৈছিল। মুচিয়ে এটা সময়ত ঈশ্বৰক কৈছিল, হে প্ৰভু, মই বাগৰি গৈছোঁ। আৰু এলিয়াই কৈছিল, প্ৰভু, মই আৰু নোৱাৰিম, আপুনি মোক সহায় কৰা। আমি যেন বাগৰি গৈছোঁ এইটো নতুন বিষয় নহয়। আগৰে পৰা মানুহবিলাকে বাগৰি যায় আৰু হতাশ হৈ যায়। কিন্তু ঈশ্বৰৰ বাক্যই আমাক শিকায়, এইটো সময়ত আমি দুৰ্বলৰ সময়ত আমি কেনেকৈ আগবাঢ়িব লাগে, কি কৰ্ম, কি ডিচিশ্যন লোৱা আমাৰ বাবে প্ৰয়োজন হয়। আমি যদি ঈশ্বৰৰ বাক্য চাবলৈ যাওঁ, যিচয়া 35:3 তোমালোকে দুৰ্বল হাত সবল কৰা আৰু কপা হাতো সুস্থিৰ কৰা। ঈশ্বৰে আমাক সবল কৰিবলৈ, নিজকে সুস্থিৰ কৰিবৰ কাৰণে আজ্ঞা দিয়া হৈছে। আমি যদি দাৱীদৰ দৰে আৰু এলিয়াৰ দৰে মাটিত পৰি বাগৰি গৈ আঁঠুকাঢ়ি ঈশ্বৰৰ প্ৰাৰ্থনা কৰোঁ, প্ৰভুৰ নামত প্ৰাৰ্থনা কৰোঁ, তেতিয়া ঈশ্বৰে আমাক এলিয়া দাৱীদৰ দৰে আমাক সুস্থিৰ কৰিব। আমাৰ বল হৈ তেওঁ আমাৰ লগত থাকিব। আমাৰ দুৰ্বলতাৰ শক্তি ঈশ্বৰেহে দিব পাৰে। প্ৰভুতহে এই শক্তি আছে। কেতিয়াবা আমি নিজৰ কৰ্মত বা আমাৰ ব্যৱসায়ত বাগৰি যাওঁ। মই আৰু নোৱাৰিম, মোৰ বাগৰ হৈছে, মোৰ বহুত লোকচান হ'ল, মই বাগৰি গৈছোঁ, মই মোৰ পৰিয়ালক পোহপালন কৰিব নোৱাৰিম আৰু মোৰ একো উপায় নাই, উপায়হীন হৈছে। কিন্তু ঈশ্বৰৰ বাক্যত আমি চাবলৈ গ'লে ঈশ্বৰত আমি এই সকলো সমাধান পাব পাৰি। প্ৰিয়সকল, আমি নিজকে ঈশ্বৰত সমৰ্পণ কৰি সবল কৰিব পাৰে, কাৰণ ঈশ্বৰ আমাৰ বল হয়। ঈশ্বৰে যাৰ লগত থাকে তেওঁ বলৱান হয় আৰু তেওঁ শক্তিশালী হয়। তেওঁ কোনো কৰ্মতেই তেওঁ দুৰ্বল নহয়। এইবাবে আমি কি কৰিব লাগে? প্ৰাৰ্থনাৰে আৰু লগুণ প্ৰাৰ্থনাৰে আমি নিজকে শক্তিশালী কৰিব লাগে। প্ৰিয়সকল, ঈশ্বৰে আপোনাক ভাল পায়, আপোনাক প্ৰেম কৰে। আপুনি শক্তিশালী হোৱাটো ঈশ্বৰে বিচাৰে। তেওঁ নিবিচাৰে তুমি দুৰ্বল হৈ থাকা, কিয়নো ঈশ্বৰে জানে যেতিয়া আমি দুৰ্বল হওঁ তেতিয়া শয়তানে আমাৰ ওপৰত ৰাজত্ব কৰিব, শয়তানে আমাৰ ওপৰত সুযোগ পাব। এইটো ঈশ্বৰে নিবিচাৰে, কাৰণ তেওঁৰ সন্তান হয় আমি। এইবাবে আমি তেওঁৰ ওচৰলৈ গৈ, প্ৰভুৰ ওচৰত গৈ আমি জিৰণি ল'ব লাগে, প্ৰভুত প্ৰাৰ্থনা কৰিব লাগে, প্ৰভু তুমি মোক দয়া কৰা, তুমি মোক অনুগ্ৰহ কৰা, মোৰ সকলো সমস্যাক, মোৰ যিটো অপৰাধ এই সকলোবিলাকক ক্ষমা কৰা। প্ৰভু মোক বল দিয়া, শক্তি দিয়া। এনেদৰে প্ৰতিদিনে আমি আধা ঘণ্টা ধৰি প্ৰাৰ্থনা কৰিব লাগে, বাইবেল পঢ়িব লাগে, প্ৰতিদিনেই ঈশ্বৰৰ বাক্যবিলাক ধ্যান কৰিব লাগে, অধ্যয়ন কৰিব লাগে, লগুণ প্ৰাৰ্থনা ৰাখিব লাগে আৰু পৰিয়ালৰ সৈতে আপুনি প্ৰাৰ্থনা কৰক। তেতিয়া ঈশ্বৰে আপোনাৰ সকলো সমস্যাক সমাধান কৰিব আৰু আপোনাৰ দুৰ্বলতাক তেওঁ বলৱান কৰিব। যেতিয়া আপোনাৰ সৈতে ঈশ্বৰে থাকে তেতিয়া তুমি বা আপুনি বল পাব, শক্তি পাব আৰু আপোনাৰ ঘৰত আৰু আপোনাৰ ব্যৱসায়ত আগবাঢ়ি যোৱাত ঈশ্বৰে সহায় কৰিব। ধন্যবাদ। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।